নমস্কাৰ জনাইছোঁ সকলোকে। আজি বনাম ঔটেঙা, কচু, আলু, মাছ, বাহু মাছ লৈছোঁ। এয়া যোগাৰ কৰি লৈছোঁ। গুটিখিনি মাছ কেইপিচ ফ্ৰাই কৰি লওঁ। সেই তেলতে কেইটামান সৰিয়হ গুটি ফুটাই লৈছোঁ। তাত আলু, কচু, ঔটেঙাখিনি ফ্ৰাই কৰি ল'লোঁ। বেছি মছলা ইউজ নকৰোঁ মই। হালধি, নিমখ দি কিনে ফ্ৰাই কৰি লৈছোঁ। তাত গৰম পানী উতল অহাৰ পিছত দি কিনে ঢাকি থৈ দিছোঁ। ঢাকি থোৱাখিনি দেখুওৱা নহ'ল বাৰু। ঢাকি থোৱা হোৱাৰ পিছত উতল অহাৰ পিছত মই মাছ কেইপিচ দি দিছোঁ ধুনীয়াকৈ। এয়া ধুনীয়াকৈ উতল আহি ৰেডি। এয়া মাছৰ পেটু ভাজি। অকণমান পেটু আছিল, সেইখিনিও ফ্ৰাই কৰি ল'লোঁ ধুনীয়াকৈ। এয়া মোৰ থালি কেনেকুৱা লাগিছে। এখন মোৰ থালি। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।